গুড মৰ্ণিং ফ্ৰেণ্ড আৰু লগতে হেপী নিউ ইয়াৰ সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। এতিয়া আমি যাম মন্দিৰত, নতুন বছৰৰ প্ৰথম দিন হিচাপে মন্দিৰত যাওঁ, দৰ্শন কৰোঁ। মোৰ ফেমিলিয়ে যাব। লোকেশ্যনখিনি চাওক না, গোটেই 10:30 11টা বাজিব হ'ল, এতিয়ালৈকে কুঁৱলীয়ে ফাটা নাই, দেখিছেনে? লোকেশ্যনখিনি দেখাই দিলোঁ আৰু ঘৰৰ ওচৰৰ। এইটো পিকনিক খাই আছে নেকি, বস্তু ওলাই আছে, পিকনিক খাব চাগে তাতে। ঠিক আছে, গা পা ধুব আছে, এতিয়া যাওঁ। এই বান্দৰকেইটা ওকণি চাই আছে, চাইছেনে? বান্দৰকেইটা ওকণি চাই আছে। এতিয়া আমি যাওঁ ঘৰলৈ, যিহেতু আৰু নিদিয়ে, বহুত উৎপাত। এতিয়া যাওঁ আমি ঘৰলৈ, বোলা বোলা যাওঁ। বা ঘৰ অহাৰ লগে লগে পূৰা দৌৰি আছে। উৎপাত। দীঘেশ্বৰী মন্দিৰত গ'লোঁ, ধুনীয়াকৈ ভিডিঅ'টো বনাম বুলি ভাবিলোঁ। মাইনাই বহুত দিগদাৰ দি আছে, মাইনাই দিগদাৰ দিয়াৰ কাৰণে ঘপককৈ গুচি আহিলোঁ। আৰু এনেই লোকেশ্যনখিনি চাব লগা ধুনীয়া ধুনীয়া আছে। মই নেক্সট টাইম নিশ্চয় ভিজিট কৰিম আৰু ধুনীয়াকৈ ব্লগ বনাম তাতে, নেক্সট টাইম যাই কিনে অকলে। এতিয়াৰ কাৰণে বাৰু বাই বাই।